নমস্কাৰ মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে অসম পুলিচৰ এপ্লাই লিংক যেতিয়া ওপেন হ'ব তেতিয়া মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম তো 16 তাৰিখৰ পৰা এপ্লাই হৈছে যোৱাকালিৰ পৰা আজি 17 তাৰিখ তো আপোনালোকে খৰধৰ নকৰিব একো ভুল নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব লাগিব যাতে আপোনালোকৰ কোনো অসুবিধা নহয় কাৰণ এবাৰ ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত আকৌ এবাৰ ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰি কাৰণ আধাৰটো ডিটেক্ট হৈ যায় আধাৰটো যদি দিব লগা নাথাকা হয় মানে য'ত আধাৰ দিব নালাগে তেতিয়া হলে ডাবল ৰেজিষ্ট্ৰেচন কৰিব পাৰি স্পেচ মাৰি কিনে কিন্তু এতিয়া আধাৰ কাৰ্ড দিয়াৰ কাৰণে অলৰেডি ৰেজিষ্টাৰ বুলি দেখাব তো সেই কাৰণে একেবাৰে ৰেজিষ্ট্ৰেচন কৰিব ভালকে কৰিব তো গতিকে মই আজি আপোনালোকক দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ কেনেকুৱা এপ্লাই কৰিব লাগিব লগতে মই ক'ব খুজিছোঁ যিসকলৰ বয়স বহুতে এডভাৰটাইজমেণ্টত গোটেইখিনি নপঢ়ে আৰু এডভাৰটাইজমেণ্টো বহুত থাকে সেইকাৰণে পঢ়িবলৈ ইমান সবেই মানে ট্ৰাই নকৰে তো এডভাৰটাইজমেণ্ট নপঢ়াকৈ যদি আপোনালোকে এপ্লাই কৰিছে আপোনালোকে যদি তেতিয়াহ'লে আপোনালোকৰ অলপ অসুবিধা হ'ব কাৰণ যিসকলৰ বয়স 29 বা 30 সিহঁতে ভাবে যে সিহঁতৰ এপ্লাই নহ'ব এতিয়া অসম পুলিচৰ যিকোনো কেটেগৰীত এপ্লাই নহ'ব বুলি ভাবে কিন্তু অসম পুলিচৰ এপিআৰৰ যোনটো এসআই এপিআৰ তাত কিন্তু এপ্লাই হৈছে জেল ৱাৰ্ডাৰ সেকশনত যাৰ বয়স 29 30 সিহঁতৰো এপ্লাই হৈছে তো যিসকল ওবিসি আৰু সিহঁতৰ বয়স 29 বা 28 এবভ তেনেকুৱা হৈছে তো সিহঁতেও এপ্লাই কৰিব পাৰে জাষ্ট কনষ্টেবল আৰু বাকি পোষ্টবিলাকত নোৱাৰে আৰু যিসকল নতুন ক্যান্ডিডেট এই ভিডিওটো চাই আছে সিহঁতেও মানে ধুনীয়াকৈ এপ্লাই কৰিলে আপোনালোকৰ ফৰ্মটো যাতে ৰিজেক্ট নহয় আৰু যিসকল 6, 7, 8 পাস সিহঁতেও সাফাই কৰ্মচাৰীত আবেদন কৰিব পাৰিব তো মই আপোনালোকক স্ক্ৰিনত লৈ কিনে ধুনীয়াকৈ দেখাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব আৰু যদি কাৰোবাৰ সাৰ্টিফিকেট আছে স্পৰ্টছ লেভেলৰ তো সেইটো কেনেকৈ ফিল আপ কোনটো নম্বৰত সিলেক্ট কৰিব সেইটো অলপ জানাটো দৰকাৰ আছে তো ব্লক মই স্ক্ৰিনত আপোনালোক দেখাই এটো চাব পাৰে আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2026 2350টা পোষ্ট এসআই কনষ্টেবল ড্ৰাইভাৰ সাফাই কৰ্মচাৰী আৰু বেলেগ পোষ্টটো আহিছে তো এই লিংকটো চাব আসাম কেৰিয়াৰ মাৰি ল'ব প্ৰথমত যদি আপুনি নোৱাৰে তো মই ডাইৰেক্ট ডেসক্ৰিপচনত দি আছো ইয়াতে তাৰ পৰা ডাইৰেক্ট লিংকত গুচি যাব পাৰিব ঠিকবাৰে তলত আহিব মই এইবিলাক আৰু নেদেখাও এপ্লাই প্ৰসেছটো ডাইৰেক্ট দেখাইছো যিসকলৰ অলৰেডি ৰেজিষ্টাৰ আছে সিহঁতৰো লগইন নহয় প্ৰবলেম দেখায় তো নতুনকৈ ৰেজিষ্টাৰ কৰি ল'লে হ'ল ৰেজিষ্টাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা ইন্টাৰফেস আহিব তাতে ইয়াতে দি দিব আপোনালোকে যদি লৰা হয় সিৰি দিব আৰু ছোৱালী হয় যদি এসএমডি দিব আৰু ইয়াতে ফাৰ্স্ট নেম দিব ইয়াতে লাষ্ট নেম তাৰ পিছত ফাদাৰ নেম মাদাৰ নেম ফোন নাম্বাৰ তাৰ পিছত ইয়াতে এমপ্লয়মেন্ট নম্বৰটো দিব এমপ্লয়মেন্ট নম্বৰত যদি অবলিক আছে তো অবলিকও দিব লাগিব আৰু ইয়াতে হাইয়েস্ট কোৱালিফিকেশন যিসকলে এসআই লেভেলত এপ্লাই কৰিব সিহঁতে গ্ৰেজুৱেট দিব বা তাতকৈ ওপৰত পোষ্ট গ্ৰেজুৱেট যদি হয় তো পোষ্ট গ্ৰেজুৱেটও দিব তাৰ পিছত ইয়াতে ক্যাটাগৰী দি দিব যাৰ যি ক্যাটাগৰী তাৰ পিছত ইয়াতে দি দিব ডেট অফ বাৰ্থটো দিওতে এনেকুৱা দিব প্ৰথমত সনটো সিলেক্ট কৰিব সনটো যোনটো সন হয় সেইটো সন প্ৰথমত লৈ ল'ব তাৰ পিছত যাব মান্থ সেকশনত মান্থত যায় যদি এপ্ৰিল বা তেনেকুৱা কিবা হয় এপ্ৰিলত গলে তাৰ পিছত ডেটটো যোনটো ডেট হয় সেইটো ডেট দি দিলে এনেকুৱা তাৰ পিছত পাৰ্মানেন্ট ডিস্ট্ৰিক্ট যোনটো হয় সেইটো দি দিব তাৰ পিছত ইয়াতে জেন্ডাৰটো দিব ক্যাটাগৰীটো মই কলোৱে ডেট অফ বাৰ্থটো কলো তো এটো কৰাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্টাৰত ক্লিক কৰিব ক্লিক কৰা আধাৰ কাৰ্ড নম্বৰটো থাকি গ'ল আধাৰ কাৰ্ড যিসকলৰ এজ 28 বা 28ৰ এবভ হৈছে আৰু সিহঁতৰ ক্যাটাগৰীটো ওবিসি হয় সিহঁতে এইটোত এপ্লাই কৰিব পাৰে চাও এইটো অলৰেডি এপ্লাই হৈছে ডাউনলোড একনলেজমেন্ট স্লিপটো দেখাই আছে কাৰণ এইটো এপ্লাই হৈ গৈছে আৰু তাৰ এজটো 28 এবভ হয় এইটোত পাইব এইটো দ্বিতীয় নম্বৰটো এইটোত এপ্লাই হৈ গৈছে বাকি কেটাত এপ্লাই নহয় এইটো কমান্ডো আৰু কনষ্টেবল এবিওবি আৰু লাষ্টতটো নহব